মই ডক্টৰ মাধুৰ্য মোহন বৰা মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি বিশেষ এটা মেডিচিন লৈ আহিছোঁ যিটো আপোনাৰ সেক্সুৱেল ডিজিজৰ কাৰণে এই মেডিচিনটো ব্যৱহাৰ কৰা হয়। যদি কাৰোবাৰ ধৰ আপোনাৰ সেক্সুৱেল দুৰ্বলতা আছে তেনেহ'লে এই মেডিচিনটো আপোনাৰ ইউজ কৰিব পাৰে তেনেকুৱাবোৰ লক্ষণত। আৰু এই সেক্সৰ যিবোৰ লক্ষণ আছে এই লক্ষণবোৰ হৈছে আপোনাৰ এনেধৰণৰ। এই ৰোগীসকলৰ আপোনাৰ কি হয়, লিংগৰ আগচাইডটো টিপা মৰা অথচ সৰু হয়। এই ৰোগীসকলৰ আপোনাৰ থাইৰয়ডৰ সমস্যা থাকে, কিছুমানৰ আপোনাৰ নাৰ্ভৰ সমস্যা থাকে, কিছুমানৰ আপোনাৰ ডায়েবেটিছৰ প্ৰব্লেম থাকে, আকৌ কিছুমানৰ আপোনাৰ কি হয়, শুক্ৰাণু পৰিমাণ যদি কমি যোৱাৰ ফলত লিংগটো আপোনাৰ সৰু হৈ যায় আৰু খুব সোনকালে আপোনাৰ বীজবাহী হয়, প্ৰজনন শক্তিৰ ক্ষমতা একেবাৰে নাথাকে। এনেবোৰ লক্ষণেই আছিল আপোনাৰ সেক্সুৱেল ডিজিজৰ। ইয়াৰ লগতে সংগতি ৰাখি পেলাই আজি এটা মই মেডিচিন লৈ আহিছোঁ। এই মেডিচিনটো হৈছে আপোনাৰ adel 36। এই মেডিচিনটো আপোনাৰ 20 ml থাকে আৰু এই কোম্পানীটো হৈছে আপোনাৰ adel। আৰু এই মেডিচিনটোত আপোনাৰ 18% এলকহল আছে। আৰু এই মেডিচিনটোত আপোনাৰ 7টা মেডিচিন ইউজ কৰি পেলাই adel কোম্পানীটোৱে বনাইছে। 1 নম্বৰ মেডিচিন হৈছে আপোনাৰ এচিড ফছ, 2 নম্বৰটো হৈছে কেলচিয়াম, 3 নম্বৰটো হৈছে ষ্টেপগেচিৰিয়া, 4 নম্বৰটো হৈছে পেপচিন ষ্টেলিয়া, 5 নম্বৰটো হৈছে পাইপাৰ, 6 নম্বৰটো হৈছে কনিয়াম মেক আৰু 7 নম্বৰটো হৈছে নুফাৰলুটিয়া। 1 নম্বৰ মেডিচিন হৈছে আপোনাৰ এচিড ফছ। এই মেডিচিনটো আপোনাৰ কি কৰে, মূত্ৰনলী সবল কৰে। যিসকল লোকৰ আপোনাৰ ধাতু দুৰ্বলতা, স্বপ্নদোষ, হস্তমিথুন যদি থাকে তেনেসকল লোকৰ আপোনাৰ কি হয়, প্ৰস্ৰাৱ কৰোঁতে আপোনাৰ জোৰ দিব লাগে। আৰু প্ৰস্ৰাৱ যদি জোৰকৈ কৰে তেতিয়াহ'লে কি হয়, শুক্ৰাণু নিৰ্গমন হয় আৰু ইয়াৰ কাৰণেই আপোনাৰ এচিড ফজেই বেষ্ট হয়। ইয়াৰ উপৰিও আপোনাৰ মাথা ঘূৰোৱা, শৰীৰ কঁপি থকা, লিংগৰ শিথিলতা নথকা, লিংগৰ একেবাৰে কেতিয়াবা উত্থান নহয়েই, এনেবোৰ লক্ষণতেই এই এচিড ফছ নামৰ মেডিচিনটো ইউজ কৰা হয়। 2 নম্বৰ মেডিচিন হৈছে আপোনাৰ কেলচিয়াম। বহুত দিনৰ পৰা আপোনাৰ স্বপ্নদোষ হৈ আছে, তেতিয়া কি হয়, আপোনাৰ টোপনিৰ সময়ত আপোনাৰ লিংগ উত্থান হৈ থাকে আৰু টোপনিৰ পৰা আপুনি যেতিয়া উঠিব আপোনাৰ লিংগৰ উত্থানটো নাইকিয়া হৈ যায়। ইচ্ছা শক্তি কিন্তু আপোনাৰ প্ৰবল থাকে কিন্তু আপোনাৰ ক্ষমতা একেবাৰে নাইকিয়া হয়। এনেবোৰ লক্ষণত আপোনাৰ কেলচিয়াম মেডিচিনটো ইউজ কৰা হয়। 3 নম্বৰ মেডিচিন হৈছে আপোনাৰ কনিয়াম মেক। মাথা ঘূৰোৱা, স্মৃতিশক্তি লোপ পোৱা, প্ৰস্ৰাৱ লাগি থকা নপত, শৰীৰ কঁপা, গাত বল শক্তি নথকা, প্ৰস্টেট গ্লেণ্ডৰ যদি প্ৰব্লেম আছে এনেবোৰ লক্ষণত ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ উপৰিও আপুনি যদি মনে মনে যিকোনো কথা চিন্তা কৰিলে বীজ শক্তি যদি আপোনাৰ বাহিৰ হয় তেনেবোৰ লক্ষণতো এই কনিয়াম মেক মেডিচিনটো ইউজ কৰা হয়। 4 নম্বৰ মেডিচিন হৈছে আপোনাৰ নুফাৰলুটিয়া। নাৰ্ভৰ ৰোগ বা প্ৰজনন শক্তিৰ ক্ষেত্ৰত এই মেডিচিনটোৱে খুব ভাল কাম কৰে। যদি আপোনাৰ বহুত দিনৰ পৰা গেছৰ প্ৰব্লেম হৈ আছে, মাজে মাজে আপোনাৰ জ্বৰ হৈ থাকে, জ্বৰ হৈ থকাৰ ফলত আপোনাৰ প্ৰস্ৰাৱ পায়খানা কৰোঁতে আপোনাৰ যদি শুক্ৰাণু বিষক্ষয় হয়, আকৌ আপোনাৰ প্ৰস্ৰাৱদ্বাৰত যদি আপোনাৰ বিষ থাকে, যিকোনো সামান্য কাৰণত আপোনাৰ উত্তেজনাৰ ফলত যদি আপোনাৰ বিষক্ষয় হয় তেতিয়া এই মেডিচিন নুফাৰলুটিয়া নামৰ মেডিচিনটোৱে আপোনাৰ খুব ভাল কাম কৰে। 5 নম্বৰ মেডিচিনটো হৈছে আপোনাৰ ষ্টেপগেচিৰিয়া। এই মেডিচিনটো এনেবোৰ লক্ষণত ইউজ কৰা হয় যদি প্ৰস্ৰাৱথলীত আপোনাৰ জনন শক্তি ক্ষমতা, প্ৰস্টেট গ্লেণ্ডৰ ওপৰত যদি আপোনাৰ এই মেডিচিনটোৱে ভাল কাম কৰে।
পাচাব থলীৰ আপোনাৰ পাচাব যদি আপোনাৰ জ্বলা পোৰা কৰি থাকে, পাচাবত যদি আপোনাৰ তেজ যায়, কঁকালত যদি আপোনাৰ বিষ থাকে, স্বপ্নদোষ যদি আপোনাৰ থাকে, নাৰ্ভৰ যদি প্ৰব্লেম থাকে, টোপনি আপোনাৰ ভালদৰে নহয়, ধাতু দুৰ্বলতা যদি আপোনাৰ আছে, তেনেবোৰ লক্ষণত ষ্টাফেবেচিয়া ব্যৱহাৰ কৰা হয়। 6 নম্বৰ মেডিচাইনটো হৈছে আপোনাৰ পেপচিনষ্টেলিয়া। ছেক্সৰ যিকোনো সমস্যা নাইকিয়া কৰিবৰ কাৰণে এই মেডিচাইনটো ইউজ কৰা হয়। শৰীৰটোক আপোনাৰ শক্তিশালী কৰি ৰাখে পেপচিনষ্টেলিয়াই, আৰু ছেক্সৰ যিকোনো সমস্যাক ষ্ট্ৰং কৰাত ইয়াক সহায় কৰে। 7 নম্বৰ মেডিচাইন হৈছে আপোনাৰ পাইপাৰ। এই পাইপাৰ মেডিচাইনটোৱে আপোনাৰ লিংগৰ ষ্ট্ৰেং কৰাত সহায় কৰে আৰু লিংগৰ উত্থান হোৱাত সহায় কৰে। লিংগৰ যদি উইকনেছ থাকে, তেতিয়া এই সমস্যাৰ পৰা নিৰ্মূল কৰিবৰ কাৰণে এই পাইপাৰ মেডিচাইনটো ব্যৱহাৰ কৰা হয়। এডেল এই 36 মেডিচাইনটো আপোনালোকে যদি ব্যৱহাৰ কৰে, তেনেহ'লে আপোনালোকে এনেদৰে ব্যৱহাৰ কৰিব পাৰিব। 20 টোপালকে দিনটোত 3 বাৰ খাব, আধা কাপ কুহুমীয়া গৰম পানীৰ লগত। আৰু এইদৰে মেডিচাইনটো আপোনালোকে 3 মাহমান খাব লাগিব। আৰু 3 মাহমান যদি আপোনালোকে এই মেডিচিনটো খায়, তেনেহ'লে এই ছেক্সৰ আপোনাৰ যিখিনি সমস্যা থাকে, এই সমস্যাৰ পৰা আপোনালোকৰ সকলো সমস্যা নিৰ্মূল হ'ব। মোৰ যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।